প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আজি গুলীওৱাৰ যিটো ঘটনা এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছো আৰু এই ঘটনাই অসমৰ ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে যি কথা আমি ইতিমধ্যে কৈ আহিছিলো অসমত চলি থকা এক্সট্ৰা জুডিচিয়েল কিলিং আৰু আইন বহিৰ্ভূতভাৱে চলি থকা এনেকুৱা ধৰণৰ গুলীওৱাৰ যিটো ঘটনা এনকাউণ্টাৰ নামত এইটোৱে অসমৰ সাংবিধানিক বিধি ব্যৱস্থালৈ সংকট নমাই আনিছে আইনৰ শাসন নাইকিয়া কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনাৰ উমান আমি আৰম্ভণিতে পাইছিলো আৰু সেইকাৰণে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিলো আজি কীৰ্তিকমল বৰা ডাঙৰীয়াই তেওঁৰ বক্তব্য এইবোৰ কথা কৈছে তেওঁ কেনেকৈ মাতৃৰ বিভিন্ন ধৰণৰ দৰৱ আনিবৰ যাওঁতে বা ঘূৰি অহাৰ সময়ত এগৰাকী ব্যক্তিক মাৰপিট কৰি থকা অৱস্থাত তেওঁ কেৱল মাত্ৰ ৰওঁতেই বা তেওঁ কেৱল মাত্ৰ সেইখিনি পাৰ হৈ আহোঁতেই তেওঁক মাতি আনি তেওঁক অত্যাচাৰ কৰিলে বা তেওঁক মাৰপিট কৰিলে মাৰপিট কৰাৰ পাছত তেওঁৰ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগে লগে তেওঁৰ ভৰিত গুলিয়াই দিলে গুলিয়াই দিয়াৰ পাছত তেওঁৰ পকেটত মদৰ বটল ভৰাই দিবৰ কাৰণে পুলিচে উঠি পৰি লাগিছে পুলিচৰ সেই গাড়ীসমূহৰ পৰা মদৰ বটল অনা বুলি তেওঁ উল্লেখ কৰিছে অৰ্থাৎ এই গোটেই ঘটনাটো ঘটাৰ পাছত তেওঁলোকে এটা পৰিকল্পিতভাৱে গোটেই কাম কৰিবৰ কাৰণে উঠি পৰি লাগিছে আৰু আমি এই কথা বাৰে বাৰে কৈ আহিছিলো যে এনেকৈ আইন হাতত তুলি লোৱাৰ যিটো কথা মুখ্যমন্ত্ৰী এটা বিশেষ পেটাৰ্ণ তৈয়াৰ কৰাৰ কথা যিটো কৈ আহিছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে অসমত আইনৰ শাসনৰ অৱসান ঘটাই এটা জংগলৰাজ সৃষ্টি কৰিব জংগলৰাজ সৃষ্টি ইতিমধ্যে হোৱাৰ উপক্ৰম ঘটিছে তাৰ উপৰিও এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ যোগেদি অসমত মুক্ত সত্যৰ এটা পৰিৱেশ ইতিমধ্যে আৰম্ভ হোৱা আমি উকমুকনি দেখা পাইছো গতিকে এনেকুৱা ধৰণৰ ঘটনা বন্ধ হ'ব লাগিব আমি কেতিয়াও কোনো কাৰণতে গ্ৰহণ নকৰো আৰু ইতিমধ্যে আমি এনেকুৱা ধৰণৰ বহু ঘটনা দেখিবলৈ পাইছো বিশেষকে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আজি গুলীওৱাৰ যিটো ঘটনা এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছো আৰু এই ঘটনাই অসমৰ ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে যি কথা আমি ইতিমধ্যে কৈ আহিছিলো অসমত চলি থকা এক্সট্ৰা জুডিচিয়েল কিলিং আৰু আইন বহিৰ্ভূতভাৱে চলি থকা এনেকুৱা ধৰণৰ গুলীওৱাৰ যিটো ঘটনা এনকাউণ্টাৰ নামত এইটোৱে অসমৰ সাংবিধানিক বিধি ব্যৱস্থালৈ সংকট নমাই আনিছে আইনৰ শাসন নাইকিয়া কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনাৰ উমান আমি আৰম্ভণিতে পাইছিলো আৰু সেইকাৰণে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিলো আজি কীৰ্তিকমল বৰা ডাঙৰীয়াই তেওঁৰ বক্তব্য এইবোৰ কথা কৈছে তেওঁ কেনেকৈ মাতৃৰ বিভিন্ন ধৰণৰ দৰৱ আনিবৰ যাওঁতে বা ঘূৰি অহাৰ সময়ত এগৰাকী ব্যক্তিক মাৰপিট কৰি থকা অৱস্থাত তেওঁ কেৱল মাত্ৰ ৰওঁতেই বা তেওঁ কেৱল মাত্ৰ সেইখিনি পাৰ হৈ আহোঁতেই তেওঁক মাতি আনি তেওঁক অত্যাচাৰ কৰিলে বা তেওঁক মাৰপিট কৰিলে মাৰপিট কৰাৰ পাছত তেওঁৰ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগে লগে তেওঁৰ ভৰিত গুলিয়াই দিলে গুলিয়াই দিয়াৰ পাছত তেওঁৰ পকেটত মদৰ বটল ভৰাই দিবৰ কাৰণে পুলিচে উঠি পৰি লাগিছে পুলিচৰ সেই গাড়ীসমূহৰ পৰা মদৰ বটল অনা বুলি তেওঁ উল্লেখ কৰিছে অৰ্থাৎ এই গোটেই ঘটনাটো ঘটাৰ পাছত তেওঁলোকে এটা পৰিকল্পিতভাৱে গোটেই কাম কৰিবৰ কাৰণে উঠি পৰি লাগিছে আৰু আমি এই কথা বাৰে বাৰে কৈ আহিছিলো যে এনেকৈ আইন হাতত তুলি লোৱাৰ যিটো কথা মুখ্যমন্ত্ৰী এটা বিশেষ পেটাৰ্ণ তৈয়াৰ কৰাৰ কথা যিটো কৈ আহিছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে অসমত আইনৰ শাসনৰ অৱসান ঘটাই এটা জংগলৰাজ সৃষ্টি কৰিব জংগলৰাজ সৃষ্টি ইতিমধ্যে হোৱাৰ উপক্ৰম ঘটিছে তাৰ উপৰিও এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ যোগেদি অসমত মুক্ত সত্যৰ এটা পৰিৱেশ ইতিমধ্যে আৰম্ভ হোৱা আমি উকমুকনি দেখা পাইছো গতিকে এনেকুৱা ধৰণৰ ঘটনা বন্ধ হ'ব লাগিব আমি কেতিয়াও কোনো কাৰণতে গ্ৰহণ নকৰো আৰু ইতিমধ্যে আমি এনেকুৱা ধৰণৰ বহু ঘটনা দেখিবলৈ পাইছো